নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ কৃষকসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক সন্মান নিধিৰ কিস্তি যদি এতিয়ালৈকে আপোনাৰ বেংকৰ একাউণ্টত আহা নাই বা জমা হোৱা নাই তেনেহলে আপুনি অভিযোগ দিয়াৰ লগে লগে কিয় আপোনাৰ টকা আহা নাই বা কেতিয়া আহিব তাৰ সবিশেষ তথ্য আপুনি জানিব পাৰিব দুটাকৈ নম্বৰ মুকলি কৰা হৈছে সেভ কৰি ল'ব পাৰিব দুটাকৈ নম্বৰ আৰু এই দুটা নম্বৰত কল কৰাৰ লগে লগে আপোনাৰ সমস্যা সমাধান হ'ব কৃষকসকলৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে দুটাকৈ টোল ফ্ৰী নম্বৰ 1800115526 এই টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে আৰু এই টোল ফ্ৰী নম্বৰত অভিযোগ দিব পাৰিব কৃষকসকলে আৰু এটা নম্বৰ হৈছে 01123381092 এই নম্বৰটো ফোন কৰি আপোনাৰ অভিযোগ দিব পাৰিব আৰু সকলো কাৰণ আপুনি ফোনৰ জৰিয়তে জানিব পাৰিব পৰৱৰ্তী খবৰ ভাৰতত নিবনুৱা সমস্যা পাকিস্তান আৰু বাংলাদেশৰ তুলনাত দুগুণ হৈছে আজি ভাৰতৰ প্ৰতিটো খণ্ডতে 5 জন লোকৰ একচেটিয়া অধিকাৰ আছে নিবনুৱা সমস্যা আৰু উদ্যোগপতিক লৈ যিসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত কাম কৰে তেওঁলোকক লৈ হৰফ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে ভাৰতত নিবনুৱা সমস্যা পাকিস্তান আৰু বাংলাদেশৰ দৰে সৰু ৰাষ্ট্ৰতকৈ দুগুণ হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে হৰফ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে বিজেপিয়ে বিমুদ্ৰাকৰণ জিএসটি কাৰ্যকৰী কৰাৰ বাবে আজি এই অৱস্থা হৈছে আমাৰ ভাৰতৰ কৰ্মসংস্থাপন দিয়া ক্ষুদ্ৰ ব্যৱসায়সমূহ বন্ধ হৈ পৰাৰো ইয়াৰ কাৰণ সকলো বিমানবন্দৰ বিদ্যুৎ খণ্ড দেশৰ সমগ্ৰ বজাৰ আদানীৰ হাতত দিয়া হৈছে ভাৰতৰ সমগ্ৰ সম্পদ দখল কৰিছে 2-3 গৰাকীকৈ পুঁজিপতিয়ে আৰু এই পুঁজিপতিসকলৰ বাবে দুৱাৰ মুকলি কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা খবৰ 29 অক্টোবৰত অন্ধ্ৰ প্ৰদেশত দুখন যাত্ৰীবাহী ৰেলৰ মুখামুখি সংঘৰ্ষত 14 গৰাকীকৈ যাত্ৰীৰ মৃত্যু হৈছিল আৰু এতিয়া প্ৰকাশ পাইছে মৃত্যুৰ আসল ৰহস্য কিয় ৰেল দুৰ্ঘটনা হৈছিল কিহৰ বাবে দুৰ্ঘটনা হৈছিল প্ৰকাশ কৰা হৈছে এই তথ্য ৰেল মন্ত্ৰীয়ে প্ৰকাশ কৰিছে দুৰ্ঘটনাৰ আঁৰৰ ৰহস্য ৰেলৰ চালকে মগ্ন হৈ আছিল মোবাইল ফোনত ক্ৰিকেট খেল চোৱা অন্ধ্ৰ প্ৰদেশৰ ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ কাৰণ প্ৰকাশ কৰিছে ৰেল মন্ত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাটোৰ কাৰণ অৱশেষত নিশ্চিত কৰিছে মন্ত্ৰীগৰাকীয়ে কৈছে ৰেল এখনৰ চালক আৰু তেওঁৰ সহকাৰীয়ে মোবাইল ফোনত এখনত ক্ৰিকেট খেল চোৱাত মগ্ন হৈ আছিল সেইবাবেই উক্ত মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত হৈছিল পৰৱৰ্তী খবৰ বিজেপিৰ 195 জন প্ৰাৰ্থীৰ ভিতৰত একমাত্ৰ মুছলমান প্ৰাৰ্থী আব্দুল সালাম 2 মাৰ্চ শনিবাৰে 2024 লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে তাতে দেশৰ 14খন ৰাজ্য আৰু শাসিত অঞ্চলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে এই নিৰ্বাচনী যুদ্ধত 370খন আসন দখল কৰাৰ যুঁজখনত কৌশলেৰে আগবাঢ়িছে বিজেপিৰ এই আসন দখল কৰাৰ ৰুট মেপত দাক্ষিণাত্যৰ ওপৰত দৃষ্টি আছে দক্ষিণৰ ৰাজনীতিত স্থান দখল কৰিবলৈ বিজেপিয়ে বহু কৌশল প্ৰচেষ্টা চলাইছে ইপিনে শনিবাৰে গেৰুৱা শিবিৰৰ প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সময়ত কেৰালাৰ বহু সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে তাতেই নাম আহিছে আব্দুল সালামৰ শনিবাৰে ঘোষণা কৰা 195 গৰাকী বিজেপি প্ৰাৰ্থীৰ ভিতৰত আব্দুল সালাম হৈছে একমাত্ৰ মুছলমান নাম আব্দুল সালাম কেৰালাৰ মালাপ্পুৰমৰ প্ৰাৰ্থী এগৰাকী বিজেপি প্ৰাৰ্থীৰ প্ৰথম কথাটো হ'ল শিক্ষা জগতৰ সৈতে তেওঁৰ সম্পৰ্ক কালিকট বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আব্দুল সালাম এই নিৰ্বাচনত মালাপ্পুৰমৰ পৰা অৱতীৰ্ণ হ'ব মূলতঃ আব্দুল সালাম কেৰালাৰ তিৰুৰৰ বাহিন্দা আছিল আন এটা খবৰ কেন্দ্ৰৰ এক কঠোৰ নিৰ্দেশনা বিবাহৰ আগৰ উপাধি ব্যৱহাৰ বা বিবাহ বিচ্ছেদৰ বাবে এতিয়া প্ৰয়োজন হ'ব স্বামীৰ এনঅচি
বিয়াৰ পিছত বহু সময়ত পত্নীয়ে স্বামীৰ উপাধি ব্যৱহাৰ কৰে, কিন্তু বিবাহ বিচ্ছেদৰ পিছত সেই উপাধিটো ছিন্ন কৰিব বিচাৰিলে মহিলাসকলে সমস্যাৰ সন্মুখীন হ'ব, কিয়নো উপাধি সলনি কৰিবলৈ হ'লে প্ৰয়োজন হ'ব স্বামীৰ এনঅ'চিৰ। অন্ততঃ দিব্যা মোদীৰ ক্ষেত্ৰত তেনেকুৱাই হ'ল। অধিসূচনাত কোৱা হৈছে যে স্বামীৰ এনঅ'চি বাধ্যতামূলক। ইয়াতেই আপত্তি তুলি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মহিলাগৰাকীয়ে। দিব্যাই কৈছে যে বিয়াৰ পিছত তেওঁ স্বামীৰ উপাধিটো নিজৰ নামৰ সৈতে ব্যৱহাৰ কৰিছিল। তেওঁৰ নাম হৈছিল দিব্যা মোদী টংগা, কিন্তু এতিয়া তেওঁ বিবাহ বিচ্ছেদৰ পথত। সেই গোচৰটো আদালতত চলি আছে। এনে অৱস্থাত তেওঁ স্বামীৰ উপাধিটো ৰাখিব নিবিচাৰে। পৰৱৰ্তী খবৰ, ভাৰতৰ নাম এইবাৰ ডুবালে কিছুমান অভদ্ৰ লোকে। ঝাৰখণ্ড ভ্ৰমণৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হ'ল এগৰাকী স্পেনিছ মহিলা। স্বামীৰ সৈতে ঝাৰখণ্ড ভ্ৰমণৰ সময়ত এগৰাকী স্পেনিছ মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। শুকুৰবাৰে নিশা ঝাৰখণ্ডৰ দুমকা জিলাত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে স্পেইনৰ মহিলাগৰাকী আৰু তেওঁৰ স্বামী শেহতীয়াকৈ স্পেইনৰ পৰা ভাৰতলৈ ফুৰিবলৈ আহিছিল। বৃহস্পতিবাৰে তেওঁলোক ঝাৰখণ্ডলৈ আহিছিল। শুকুৰবাৰে দুয়োজনে এখন বাইক ভাড়া কৰি দুমকাৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ ওলাই যায়। গোটেই দিনটো ঘূৰি ফুৰাৰ অন্তত আৰক্ষী থানাৰ অন্তৰ্গত কুৰ্মাহাট অঞ্চলত পথৰ দাঁতিত বহি জিৰণি লৈ আছিল আৰু তাতেই এই ঘটনাটো সংঘটিত হৈছে। ৰাতি তেতিয়া প্ৰায় 10 বাজিছিল। হঠাৎ তালৈ আহিছিল 8ৰ পৰা 10 জনীয়া এটা যুৱকৰ দল। স্পেনিছ মহিলাগৰাকীয়ে অভিযোগ কৰে যে যুৱক কেইজনে দুয়োকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত জোৰকৈ গিৰিয়েকক তুলি লৈ গৈছিল। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে বাধা দিবলৈ চেষ্টা কৰাত তেওঁক ৰাজপথত পেলাই লৈ মাৰপিট কৰিছিল। ইয়াৰ পিছতে স্পেনিছ মহিলাগৰাকীক এটুকুৰা নিৰ্জন ঠাইলৈ লৈ গৈ দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে খুদ মহিলাগৰাকীয়ে। কেইটামান লম্পটৰ বাবে এতিয়া দেশৰ নাম ডুবিছে। এতিয়া ভাৰতলৈ ফুৰিবলৈ আহোঁতে 100 বাৰ ভাবিবলগীয়া হ'ব পাৰে আন দেশৰ নাগৰিকে, কাৰণ ভাৰতত যদি নিৰাপদ নহয়, ভাৰতত ফুৰিবলৈ আহিলে যদি তেওঁলোকে শান্তিত থাকিব নোৱাৰে, নিৰাপদে থাকিব নোৱাৰে, ধৰ্ষণৰ দৰে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ঘটনা হয়, লুটপাটৰ ঘটনা হয়, তেনেহ'লে কোন দেশৰ মানুহ ভাৰতলৈ আহিব ফুৰিবলৈ, ভাৰত ভ্ৰমণ কৰিবলৈ? আজি শেষ কৰিছে কেইটামান লম্পটে আমাৰ ভাৰতৰ স্বাভিমান।